নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, অসম চৰকাৰৰ ফালৰ পৰা বহুকেইটা পদ মুকলি কৰি দিছে। আপোনালোকে ভিডিঅ'টো অকণি স্কিপ নকৰিব, শেষলৈকে চাই যাওক। ক'ত কেনেকুৱা ধৰণৰ পদ মুকলি হৈছে জানিব পাৰিব। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ, যদি এনেকুৱা ধৰণৰ আপডেট লাভ কৰিব বিচাৰে বা নটিফিকেশ্যন আহিলে নটিফিকেশ্যন লাভ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে এটা হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে। তাত গৈ আপোনালোকে জইন হৈ ল'ব, যাতে কিছু নটিচ আহিলে আপোনালোকে মই সেই গ্ৰুপটোতে দি থাকোঁ, আপোনালোকে লাভ কৰিব পাৰিব। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল। বাকী এই ভিডিঅ'টোলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, 200টাকৈ প্ৰায় পশুপালন বিভাগত পদ মুকলি হৈ গৈছে। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ফেচবুক পেজত আপোনালোকে যাব, তাত গৈ দেখিব যে ইয়াত লিখিছে যে কথামতে কাম পশুপালন বিভাগত মুকলি কৰা হৈছে 200টাকৈ পদ। এয়া আৰম্ভণিহে, এই কাৰ্যকালত আমাৰ দৃঢ় লক্ষ্য 2 লাখ নিযুক্তি। নিশ্চয় গম পাইছে। আপোনালোকে সেই ফেচবুক পেজত গৈও আপোনালোকে চাব পাৰিব, নতুবা এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যিটো হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। আৰু লাষ্ট ডেট খুবেই কম, 3 ছেপ্টেম্বৰৰ পৰা এপ্লাই আৰু 23 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে এপ্লাইটো কৰিব পাৰিব। কোনে এপ্লাই কৰিব পাৰিব, আপোনালোকে নটিচখন চাই ল'ব পাৰিব, কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগে। নিশ্চয় গম পাইছে। বাকী এইটোৱে সৰু ভিডিঅ', যদি ভিডিঅ' চাই ভাবিছে প্লিজ এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিব, যাতে আপোনালোকে যদি নতুনকৈ চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি অল অপশ্যনটো ক্লিক কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।